সেইদিনাখন মই এটা ক্লিপ দিছিলোঁ, তাৰ ভিতৰতে মই কিছুমান কমেণ্টবিলাক চালোঁ যে আমাৰ বড়ো মানুহবিলাক হয় মানে কিজানি এতিয়াও মানে ভালকৈ বুজি পোৱা নাই, এনেকৈ লাগি আছে। কিছুমানে কৈ আছে নৰ্থ ইষ্টত যিবিলাক ৰিঅৰ্গেনাইজ হৈছে, নতুন নতুন ৰাজ্য গঠন হৈছে, সেইবিলাক কেনেকৈ হৈছে বুলি কৈছিলে মোক। কমেণ্টছত মই চাই আছিলোঁ। কথাটো হ'ল নাগালেণ্ডৰ কথা ওলাইছে, মিজোৰাম, তেনেকৈ বহুত জেগাৰ কথাবিলাক ওলাইছে যে আমি কৈছোঁ যে বড়োলেণ্ড আমাৰ যোনটো ডিমাণ্ড সেইটো এক্সক্লুচিভলি এটা জাতি কমিটিৰ মানে প্ৰাপ্য অধিকাৰক বুজোৱাৰ কাৰণে, লগতে ট্ৰাইবেল শব্দ হোৱাৰ কাৰণে আমি কৈছিলোঁ যে 6 শিডিউলৰ ওপৰত আৰু তেনেকুৱা আৰু সংবিধানৰ ভাৰতৰ সংবিধানত নাই। কথাটো হ'ল নাগালেণ্ডৰ কথা উঠি আছিলে। ভাৰতত এটা জেগা আছে নাগালেণ্ড, নাগাবিলাকৰ এটা মানে জনজাতিৰ এটা ষ্টেট হৈছে, ঠিকেই। ঘটনাটো হৈছে আপোনালোকে জানিব লাগিব যে নাগাবিলাক 1947-ৰ 26 জুনত তাৰমানে স্বাধীনতা হোৱাৰ 2 মাহ আগত সিহঁতৰ এটা লিগেচি আছিলে। সেইকাৰণে আমি লিগেচিৰ কথা বাৰ বাৰ কৈ আহিছিলোঁ যে আমাৰ দুৱাৰ অঞ্চলৰ 3টা লিগেচি আছে, 1865, 1910 আৰু 1949। তো সেইমতে নাগাবিলাকৰ 1947-ৰ 26 জুনত 9 পইণ্ট এগ্ৰিমেণ্ট আছিলে। সেই এগ্ৰিমেণ্টত লিখা আছিলে, নাগাবিলাক লিখি লৈছিলে, নাগা কাউন্সিলবিলাকে লিখি লৈছিলে যে ভাৰত যদি স্বাধীন হয় তেতিয়াহ'লে আমাক নাগা ষ্টাইলৰ আমাক এটা সুকীয়া ৰাজ্য দিবই লাগিব। সেইমতে আমি এই 9 পইণ্টটো এগ্ৰিমেণ্ট কৰা বুলি। তো সেই 9 পইণ্টত এগ্ৰিমেণ্টত আছে যে লেণ্ড অ'নাৰশ্বিপ ট্ৰান্সফাৰ, কাষ্টমাৰী ল' তেহেত নাগাবিলাকৰ যে কাউন্সিল আছিলে সেইমতে কৰা হৈছে। জুডিচিয়েলি, এডমিনিষ্ট্ৰেটিভ, তাৰপিছত গোটেই প্ৰশাসন গোটেই নাগা ষ্টাইলত দিয়া হৈছে। তাৰপিছত লাষ্টত বহুত কথা আছে, 9টা দফা আছে, মই চব ক'ব নাযাওঁ। তাৰে লাষ্টত লিখা আছে যে এই এগ্ৰিমেণ্টৰ ভেলিডিটি, নাগাবিলাকৰ যে এগ্ৰিমেণ্টৰ ভেলিডিটি 10 ইয়াৰ্ছৰ কাৰণে আছিলে। আৰু লগতে আছিলে যে নাগাবিলাক যদি নাগা কাউন্সিলে যদি ভাবে 10 ইয়াৰ্ছৰ পিছত সেইটো ৰিভাইজো কৰিব পাৰে আৰু মোৰ ষ্ট্ৰেংথেন বা তেনেকৈ আৰু সিহঁতে এগ্ৰিমেণ্ট কৰিব পাৰে। তো কথাটো হ'ল 1947 26 জুন সিহঁতৰ ভেলিডিটি যেনেকৈ ড্ৰাইভিং লাইচেন্সৰ ভেলিডিটি আছিলে 10 ইয়াৰ্ছ, এতিয়া সিহঁতৰ ভেলিডিটি কিমানলৈকে যায়, 1957লৈকে যায় ভেলিডিটি। এতিয়া ঘটনাটো ইয়াতে ধ্যান দিব লাগিব। ভাৰতৰ সংবিধান জন্ম হৈছে 1950-ত, 1949-ত ড্ৰাফটিং কৰি পেলাই 1950-ত দিছে ডাক্তৰ আম্বেদকাৰ ৰাৱে। তাৰ মানে ভাৰতৰ সংবিধান জন্ম হোৱাৰ আগত নাগাবিলাকৰ 9 পইণ্ট এগ্ৰিমেণ্ট আছিলে আৰু সিহঁতৰ ভেলিডিটি আছিলে 1957লৈকে। তেতিয়াহ'লে ভাৰতৰ সংবিধান নাগাবিলাকৰ 9 পইণ্টৰ ওপৰত প্ৰভাৱ নপৰে বা প্ৰযোজ্য নহয়, কিয়নো নাগাবিলাকৰ এগ্ৰিমেণ্ট আগত, ভাৰতৰ সংবিধানৰ পিছত। এতিয়া ঘটনাটো হৈছে আমাৰ ডিমাণ্ডটো হৈছে বড়োলেণ্ড 87-ৰ পৰা হৈছে। এতিয়া সংবিধানটো জন্ম হৈছে 1950-ত। সেইকাৰণে কৈছোঁ তেতিয়াৰ টাইমত যদি বড়োবিলাকক বড়োলেণ্ড বিচাৰিলোঁ হয়, নাগা যি টাইমত পাইছিলে সেই টাইমত বিচাৰিলে হয়তো প্ৰাপ্য আছিলে, পাব পাৰিলেও হয়। তো ঘটনাটো হৈছে সিহঁতে ভেলিডিটি শেষ হোৱাৰ পিছত আকৌ 1960-ত 16 পইণ্ট এগ্ৰিমেণ্ট কৰিছে নাগাবিলাকৰ লগত। সেইমতে আহি 1963 1 ডিচেম্বৰত পূৰ্ণাংগ 2 লাখ জনসংখ্যা মানতে নাগালেণ্ড বুলি এটা ৰাজ্য গঠন হৈ গ'ল। সেই কথাকে কৈছোঁ আমি যে ভাৰত সংবিধান জন্ম হোৱাৰ আগত, ডাক্তৰ আম্বেদকাৰ ৰাও মানে ভাৰতক সংবিধান গতাই দিয়াৰ আগত সিহঁতৰ 9 পইণ্ট এগ্ৰিমেণ্ট আছে নাগাবিলাকৰ। ইয়াৰ ভেলিডিটি আছিলে 1957লৈকে, ইয়ানি 10 ইয়াৰ্ছলৈকে সিহঁতৰ ভেলিডিটি আছিলে। সেইমতে পাই গ'ল। এতিয়া ঘটনাটো হ'ল আমাৰতো ডিমাণ্ডটো পিছত হৈ গ'ল আৰু সংবিধানটো আগতে হৈ গ'ল। তো আমি সেইটো কথাও কৈ আছিলোঁ যে 1956-ত SRC এটা কমিশ্যন গঠন কৰা হৈছে। পৰৱৰ্তী সময়ত 1 নৱেম্বৰত এইটো হৈছে। ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো এইটোৱে যে এতিয়াও ভাৰতে নতুন নতুন ৰাজ্য গঠন কৰিব বা তেনেকৈ ইনক্লুচিভ যদি আহে বা তেনেকৈ যদি হয়, আৰ্টিকেল 2-3-ত যি ইণ্টাৰপ্ৰিটেশ্যন দিয়া আছে সেইমতে যদি হয়, তেতিয়াহ'লে ভাৰতবৰ্ষই এতিয়াও নতুন ৰাজ্য বা ইউনিয়ন টেৰিটৰীটো গঠন কৰে। আৰু মিজোৰামৰ কথা ওলাইছিলে, মিজোৰামৰ কাউন্সিলটো মিজোৰাম জন্ম হোৱাৰ আগত 1952-ত সিহঁতে কাউন্সিল পাইছিলে। 6 শিডিউলত ইনচাৰ্টেড হোৱাৰ পিছত সিহঁতৰ 3টা কাউন্সিলৰ নাম আছিলে লাই, মাৰা, লুচাই। সিহঁতে আহি 1954-ত ৰিনেম কৰি পেলাই
6 শিডিউলটো পোৱাৰ পিছত যেতিয়া ইউনিয়ন টেৰিটৰী আলাদা ৰাজ্য পাব সিহঁতে ইচ্ছা কৰিলে বা ডিমাণ্ড কৰিলে তেতিয়া সিহঁতে ৰিনেম কৰিলে মিজোৰাম বুলি। এতিয়া মিজোৰামৰ ডিফিনিশ্যন অৰ্থটো হৈছে লেংগুইষ্টিক বেচিছত মি মানে মানুহ আৰু ৰাম মানে পাহাৰ, ইয়ানি কি হ'ল এইটো পিপল অফ মানে হিলছ। তো সেইটো এটা ইনক্লুচিভ শব্দ হয়। সেইমতে যদি হ'লে ভাৰত ৰাজ্যত এতিয়াও মানে নতুন নতুন ৰাজ্যবিলাক হয়। আৰু এইফালে আহিলে আপোনালোকে ত্ৰিপুৰাৰ মানেতো হৈছে সিহঁতে মাৰ্জাৰ হৈছে একচুৱেলি 1949ত মাৰ্জাৰ হৈছে। তথাপিও ইয়াৰ নমেনক্লেচাৰটো হ'ল যে নিয়াৰ বাই ৱাটাৰ ষ্টেট, ইয়ানি কি মানে বড়োত ক'ব গ'লে दै গাঁথনি সেৰনি ৰাইজো। এইটো মানিকে ডাইনেষ্টিৰ পৰা থৈপুৰা খানদানৰ পৰা আহি কাঞ্চন প্ৰভা দেৱীয়ে সেইটো মাৰ্জাৰ কৰিছিলে। সিহঁতে পাই গ'ল প্ৰিন্সলি ষ্টেট হিচাপত, পৰৱৰ্তী সময়ত ফুল ফ্লেজ ষ্টেট হৈ গ'ল। ঠিক তেনেকৈ অৰুণাচলো ইনচাৰ্টেড সংবিধানত আবৰ হিলছৰ নামতে আছিলে। সেইমতে সিহঁতে পিছৰ পৰৱৰ্তী সময়ত নমেনক্লেচাৰটো চেঞ্জ কৰি পেলাই কি কৰিলে অৰুণাচল ডিমাণ্ড কৰিলে। 1972 সিহঁতে ইউনিয়ন টেৰিটৰী পালে। ঠিক তেনেকৈ আহি মেঘালয়ক খাচী জয়ন্তীয়া গাৰো হিলছ 6 শিডিউলত ইনচাৰ্টেড হোৱাৰ পিছতো সিহঁতে ভাবিলে যে আমাক ইউনিয়ন টেৰিটৰী আলাদা ৰাজ্য লাগিব। যেতিয়া সিহঁতে নামাকৰণটো ৰিনেম কৰিলে মেঘালয়, সেইমতে পাই গ'ল ফুল ফ্লেজ ষ্টেট। তাৰপিছত সিহঁতৰ কাউন্সিলো বাচিলে, ৰাজ্যও থাকিলে। তাৰমানে মেঘালয় কনষ্টিটিউশ্যনেল বাউণ্ডাৰীৰ তলত খাচী জয়ন্তীয়া গাৰো হিলছ 6 শিডিউল কাউন্সিলত থাকিলে। তাৰপিছত এইফালে পশ্চিম ফালে যিবিলাক মানে ৰাজ্য ৰিঅৰ্গনাইজ হৈছে গোটেইবিলাক আপোনালোকে চাওক বেংগল মানে বে অফ বংগোপসাগৰৰ পশ্চিম ফালৰ যোনটো হেৰি হয় সেইটো ৱেষ্ট বেংগল বুলি কয়। বংগোপা ডাইনেষ্টিৰ পৰা আহা, সেইটোতো বাঙালীলৈ বিচৰা নাই নহয়। ঠিক তেনেকৈ আপুনি চাওক বিহাৰ মানে পবিত্ৰ মঠ মন্দিৰৰ স্থান মানে স্থল। ঠিক তেনেকৈ তাত থাকি হ'লে আপোনালোকে ভোজপুৰীহে তাতে কথা বাৰ্তা মানে স্পিকিংবিলাক লেংগুৱেজটো ভোজপুৰী মানুহবিলাকহে থাকে। ঠিক তেনেকৈ আহি আপুনি চাব এইফালে ছিকিম মানে লেপচা ভাষা নিকো নয়া ঘৰ মানে নতুন ৰাজ্যক ছিকিম বুলি কয় লেংগুইষ্টিক বেচিছত। তাৰপিছত এইফালে আহিলে আপুনি হিমাচল মানে হিমৰ মানে বৰফৰ ৰাজ্য, মধ্যপ্ৰদেশ মিডিল অফ দ্য ষ্টেট। তাৰপিছত উত্তৰাখণ্ড উত্তৰ মানে নৰ্থ ডাইৰেকশ্যনৰ এটা অংগ ৰাজ্য। তাত কিন্তু একচুৱেলি 75% কি বুলি কয় গাৰৱাল বুলি সিহঁতে জনজাতিবিলাক আছিলে। আৰু সিহঁতৰ নিজাকৈ কি আছিলে খুমাও ৰিজিমেনো আছিলে। সেইবিলাক এৰাৰ পিছত সিহঁতে ইনক্লুচিভ যেতিয়া নেকি ভাবিলে যে আমি জাতি কমিউনিটি বেচিছত গ'লেতো নাপাম, সেইমতে সিহঁতে ৰাইজৰ নামটো ডিমাণ্ড কৰিলে, প্ৰজেক্ট কৰিলে উত্তৰাখণ্ড মানে নৰ্থ খণ্ডৰ এটা অংগ ৰাজ্য। ঠিক তেনেকৈ আপোনালোকে চাব ভাৰতৰ গোটেই ৰাজ্যবিলাক ইনক্লুচিভ শব্দ হোৱাৰ লগতে কিছুমান হিষ্টৰিকেল প্লেচ আৰু কিছুমান মানে লেংগুইষ্টিক বেচিছত ইনক্লুচিভভাৱে কোৱা হৈছে। এতিয়া আপোনালোকে চাওক ছাপ'জ হাৰিয়ানা মানে হাৰ মহাদেৱৰ ল'ৰাৰ নিবাসস্থান, সেইটো হাৰিয়ানা হৈ গ'ল ইউনিয়ন টেৰিটৰী। আৰু এইফালে আপোনালোক কি আছে এইফালে গুজৰাট মানে গুৰ্জাৰংকা ৰাষ্ট্ৰ। এইফালে লওক আপোনালোকে কি বুলি কয় মহাৰাষ্ট্ৰ মানে মহান নেশ্যন গ্ৰেট নেশ্যন সেইবিলাক বুজায়। তো বাকী চাউথত আপুনি যেতিয়া যাব তেতিয়া দেখা পাব আপোনালোকে কৰ্ণাটক মানে লফটি মানে উবৰ খাবৰ অসমান জেগা বা মানে উবৰ খাবৰ ঠাই। ঠিক তেনেকৈ কেৰেলাও আপুনি চাব কেৰেলাৰ ডিফিনিশ্যন অৰ্থটো হৈছে নমেনক্লেচাৰটো নাৰিকলৰ ৰাজ্য। আৰু এনে এটা নাম হৈছে সিহঁতৰ গডছ আউন লেণ্ড মানে ভগৱানৰ নিজা মাটি বুলি কৈছে সেইটো জেগা। তাৰপিছত আমাৰ মানুহবিলাক কয় তেতিয়াহ'লে লেংগুইষ্টিক বেচিছত প্ৰথম ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশৰ মানেটো হৈছে ইয়াৰ নমেনক্লেচাৰৰ ডিফিনিশ্যনটো হৈছে বাহিলীয়া খানদানৰ শ্ৰমিক জাতি চাউদৰ তাহাঁতক অন্ধ্ৰ বুলি কয়, প্ৰদেশ মানেতো প্ৰদেশেই। ঠিক তেনেকৈ আমাৰ মানুহবিলাক আকৌ বুজাতে টান হয়। পাঞ্জাৱ কিছুমানে কয় পাঞ্জাৱীবিলাক কেনেকৈ পাঞ্জাৱ পাইছে, সেইটো নহয়। পাঞ্জাৱ মানে 5 নদীও কা জাবৰ, সেই নদীকেইটা হৈছে শ্বেৰশ্বাহ, চিলেম, বিয়াছ, ৰবি। পাঞ্জাৱ বুলি কোনো জাতি নাই। সেই নদীক লৈ পেলাই পাঞ্জাৱ মানে এটা ৰিজনক লৈ পেলাই পাঞ্জাৱ ৰাজ্য গঠন কৰিলে। এটা পাৰ্ট থাকি আহিলে পাকিস্তানত, আনটো পাৰ্ট থাকিলে ইণ্ডিয়াত, তাত থাকি হ'ল শিখবিলাকহে থাকে। ঠিক তেনেকৈ তাৰপিছত আপোনালোকে লগ এইফালে
কি আছে তেলেংগানা 2014 2 জুনত গঠন হৈছে তেলেংগানা জাতি তাত থাকি হ'ল তেলেগু ভাষাও তেলেগু কিন্তু সিহঁতে কি বিচাৰিলে সিহঁতে বিচাৰিলে তিনিটা পাহাৰৰ কোণ ত্ৰিভুজ নিচিনা যি বস্তুটো ট্ৰিয়েংগল হয় সেইটো তেলেগু ভাষাত তেলেংগা বুলি কয় ফাইনালি বিকাম তেলেংগানা আৰু সেই পাহাৰ তিনিটা কোণৰ নাম হৈছে ৰামেশ্বৰম ভীমেশ্বৰম শ্ৰীশৈলম সেই জাগাখিনিটোক সিহঁতে তেলেগু ভাষাত কয় তেলেংগানা সেইটো মোগলৰ টাইমত সেই এলেকাখিনি কি বোলে নাজিম ৰজাই চলাইছিলে এইফালে থাকিলে আপোনাৰ হায়দৰাবাদ এইফালে হায়দাৰ ৰজাই চলাইছিলে হায়দাৰ আলী ঠিক তেনেকৈ ভাৰতৰ কোনো জাগাত নাই কোনো এটা জাতি বিশেষৰ নামত এক্সক্লুচিভলি এতিয়াৰ ভাৰতবৰ্ষত তেনেকৈ ৰাজ্য গঠন নহয় আৰু পৰৱৰ্তী আপোনালোকে চাব ভাৰতৰ 9টা ইউনিয়ন টেৰিটৰী আছে 9টা ইউনিয়ন টেৰিটৰীও ইনক্লুচিভলি হিষ্টৰিকেল প্লেচ নহ'লে কিবা এটা মানে জাগাৰ নাম লৈহে হৈ আছে এতিয়া চাই লওক আপোনালোকে চণ্ডীগড় এটা ইউনিয়ন টেৰিটৰী হয় চণ্ডীগড় মতলব কি হ'ল এইটো চান্দিৰ খিলা তেনেকৈ আপোনালোকে চাব কি জেগা আছিলে ছত্তীশগড় মানে 36 36টাক 36 ছত্তীশগড় বুলি কয় হিন্দীত 36টা দেৱ দেৱীবিলাকৰ ফটোক লৈ পেলাই ছত্তীশগড় ৰাজ্য সান্থালী ভাইবিলাকৰ আপোনালোকে চাওক সিহঁতে ঝাৰখণ্ড নামত ৰাজ্যটো ল'বলগীয়া হ'ল ঝাৰখণ্ড মানে ঝাৰিংগা ভূমি ফৰেষ্টলেণ্ড জোপোহা জংঘলৰ ৰাজ্য বড়োত ক'ব গ'লে হাগৰা গাইজবৰ ৰাজ্য ঠিক তেনেকৈ আপোনালোকে ভাৰতৰ গোটেই এলেকাত চাৰি জাৰি চাওক যে তেনেকৈ এটা জাতি কমিটি বা গোত্ৰ সংজাতি বংশৰ নামত এতিয়াৰ ভাৰতৰ কোনো ইউনিয়ন টেৰিটৰী আলাদা ৰাজ্য নহয় খালি এটাই নাগালেণ্ড সেইটোও ক'লোঁ যে নাগাবিলাকৰ লেগেচি আছিলে সেই লেগেচি স্বাধীনতাৰ আগত হোৱাৰ কাৰণে নাগাবিলাকক বাই কনচিডাৰেশ্যন সিহঁতক দিবলগীয়া হ'ল আৰু এতিয়া কামতাপুৰৰ কথা কৈ আছে কামতাপুৰৰ 28 আগষ্ট 1949 হৈছে মাৰ্জাৰ কিন্তু আমাৰতো বেলেগ এই 18ৰ ডুৱাৰ্ছটো বেলেগ আমাৰ 3টা ট্ৰিটি আছে ইয়ানে কি লিগেচি লিখা পঢ়া মানে লিগেচি সিহঁতৰ এটা লিগেচি আছে আৰু সিহঁতৰতো ক'ব গ'লে ভাৰতৰ লগত মিলন হৈ গ'ল তাৰ মানে দ্ৰুতৰ লগত পানী মিলালে যেনেকৈ মিলি যায় সেইটো চাকনি দি চাকিলেও নলাই আকৌ সেইটো মিলিহে গৈছে ভাৰতৰ লগত এইটো চাকনি এতিয়া ওলাই পেলাই আমাক কোচবিহাৰ কামতাপুৰ বিচাৰিলেতো নহ'ব কিন্তু 18 ডুৱাৰ্ছটো আমি ছেপাৰেট সেইকাৰণে কৈ আছোঁ ইয়াৰ আমাৰ ট্ৰিটি আছে এই ট্ৰিটিটো পাৰফেচুৱেল কেতিয়াও শেষ নোহোৱা পাৰফেচুৱেল এইটো চলি থাকিব ভাৰত ভূটান যিমান দিনলৈকে থাকিব দেশ সেই টাইমলৈকে আমাৰ এই এলেকাটো আছেই তো সেই এলেকাটো আমাক বঞ্চিত কৰা হৈছে একচুৱেলি ক'ব গ'লে এইটো আমাৰ মাটি হয় ভূটানৰ খালি 83 স্কুৱেৰ কিলোমিটাৰ বেছি সোমাইছিলে সেইটো 1994ত ঘূৰাই পালে সিহঁতে বাকী যে 8800 স্কুৱেৰ কিলোমিটাৰ এইখিনি এলেকাটো আমাৰ মাটি সেইটো মাটিকে আমি ডিমাণ্ড কৰি আছোঁ নাহি আমি কামতাপুৰৰ মাটি ডিমাণ্ড কৰি আছোঁ নাহি অসমৰ মাটি আমি ডিমাণ্ড কৰি আছোঁ আমাৰ যোনটো 18 ডুৱাৰ্ছ সেইখিনি মাটি আমাক লাগে আৰু সেইখিনি মাটি পালে আমি সাফিচিয়েণ্ট এটা ৰাজ্য গঠন হোৱা আৰু এই এলেকাত যিমান আদিবাসী আছে সবে ছেটিছফাই হ'ব আৰু এইটো বাই কি বুলি কয় ইণ্ডো চাইনা পলিচিত এইটো বহুত গুৰুত্বৰ এই ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীটো যদি ইউনিয়ন টেৰিটৰী বা ফুল ফ্লেজ ষ্টেট যদি গঠন কৰা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ কাৰণে ভাল কিয়নো ল' এণ্ড অৰ্ডাৰ বা এইটো কুইক ৰিটেলিয়েট একশ্যন দিয়াৰ কাৰণে সেই এলেকাটো ভাৰতৰ কাৰণে জিঅ' ষ্ট্ৰেটেজিকেলি এইটো আমি দেখিছোঁ আৰু ডিমাণ্ড কৰিছোঁ যে আমাক সেই ক্ষেত্ৰত চাইনিজ থ্ৰেটৰ পৰা বাচিবৰ কাৰণে এই এলেকাটো সোনকালে ভাৰতবৰ্ষই এই এলেকাটো ইউনিয়ন টেৰিটৰী অথবা ফুল ফ্লেজ ষ্টেট গঠন কৰি দিব লাগে কনচেপ্টটো হৈছে গোটেই জাতি ভাষা যি আছে ইয়াত সকলোক লৈ পেলাই সকলোৰ মৰ্যাদা সমান অধিকাৰ সমান বিচাৰধাৰাৰে আমি আগবাঢ়ি লৈ যাই আছোঁ ৰাজ্য প্ৰাপ্ত হোৱাৰ পিছতো চবৰে মানে সমান অধিকাৰ থাকিব এইখিনি এলেকাত ইয়াতে কোনো মানে ভুল ধাৰণা বা ভয় পাব লগা বা কাৰো তেনেকৈ আমি মানে অধিকাৰবিলাক আমি খৰ্ব কৰিব নাযাওঁ কিন্তু বড়োলেণ্ডটো পায়েই গ'ল এইটো চেপ্টাৰ শেষ ট্ৰাইবেলৰ কাৰণে যিখিনি 6 শিডিউল সংবিধান লিখা আছে যে আমি জানা মতে 6 শিডিউলৰ কাউন্সিলে হাইছ ট্ৰাইবেলবিলাকৰ কাৰণে সেইমতে ভাৰত চৰকাৰে দি দিল এতিয়া যদি ইউনিয়ন টেৰিটৰী আলাদা ৰাজ্য পাব লাগে তেতিয়াহ'লে কনচেপ্টটো চেঞ্জ হ'ব লাগে আৰু আমি এতিয়া ভাৰতবৰ্ষৰ যি মানে মিনি বা স্মলাৰ ষ্টেট যি গঠন কৰিব যাই আছে সিহঁতৰ যে ষ্ট্ৰেটেজি আমি গম পাইছোঁ যে
ভাৰতত যদি নতুন ইউনিয়ন টেৰিটৰী আলাদা ৰাজ্য যদি হ'ব লাগে তেতিয়াহ'লে কনচেপ্ট আৰু কি বোলে নমেনক্লেচাৰটো হিষ্ট্ৰিকেলি লিংগুইষ্টিকেলি আৰু কালচাৰেলি ইনক্লুচিভ হ'ব লাগিব তেতিয়াহে বিভিন্ন জাতি কমিউনিটিৰ মানুহ ছাপোৰ্ট দিব পৰা যদি হয় তেতিয়াহ'লেহে আলাদা ৰাজ্য বা ইউনিয়ন টেৰিটৰী হ'ব সেইকাৰণে ইনক্লুচিভ শব্দ হিষ্ট্ৰিকেল তাৰপিছত মাল্টিলিংগুৱেল মাল্টি কালচাৰেল থকা এই এলেকাটো আমি ডুৱাৰ্ছ 18 ডুৱাৰ্ছটো লৈ পেলাই আমি সেইকাৰণে ডুৱাৰাঞ্চল প্ৰদেশ বুলি ডিমাণ্ড কৰিছোঁ তো এইটো প্ৰযোজ্য আছে পৰৱৰ্তী সময়ত ভাৰতবৰ্ষই যদি মাতে এতিয়াতো নলেজত গৈছে অলৰেডি আমি মেমৰেণ্ডাম ছাবমিশ্যন দিয়া হৈছে সেইকাৰণে আমি আশাবাদী আৰু গোটেই এলেকা ইয়াৰ মানুহবিলাক আমাৰ লগত একচুৱেলি মানে সাথে দিব লাগে লগ লাগিব লাগে ইয়াত কোনো কাৰো অধিকাৰ মানে খৰ্ব নহয় সিহঁতেও জানে আমিও জানো সিহঁতৰ হিষ্ট্ৰী কি আছে 1949ত মাৰ্জাৰ যোনটো সিহঁতৰ 28 আগষ্টত মাৰ্জাৰ হৈছে আমিতো মানিছোঁ হয় যদি এই এলেকাটো 28 আগষ্টত মাৰ্জাৰৰ গোটেই এলেকাটো যদি কামতাপুৰৰ হ'লো হয় আমাৰ লগত কিয় তিনিটা এগ্ৰিমেণ্ট কৰিছে 8 আগষ্ট 1949 দাৰ্জিলিঙত আমাৰ আছে তাৰপিছত আছে 1910ত পুনাকাত আছে আৰু 1865ত চিনচুলাত হৈছে সেই মাটিটোতো কামতাপুৰত নহয়েই সিহঁতে যদি ভাবে বা সিহঁতক মই আহ্বানহে কৰিম সিহঁতে যেন হিষ্ট্ৰীটো পঢ়ে এই এলেকাটো ছেপাৰেট এই মাটিটো অসমৰো নহয় কোচবিহাৰৰো নহয় যদি অসমৰ হোৱা থাকিলে হয় কোচবিহাৰৰ হোৱা থাকিলে হয় 28 আগষ্ট মাৰ্জাৰতে চব চামিল হ'লো হয় সেইটো নহয় ব্ৰিটিছো জানে ভুটানেও জানে ভাৰতবৰ্ষও জানে সেইকাৰণে কৈছোঁ আমি আমাৰ এলেকাটো 18 ডুৱাৰ্ছটো ছেপাৰেট সিহঁতৰ লগত কোনো আমাৰ হিস্সা নাই আমি সিহঁতৰ মাটিও নিবিচাৰোঁ অসমৰো মাটি নিবিচাৰোঁ আমাৰ যি 18 ডুৱাৰ্ছ আছে সেইখিনি এলেকাটো সোনকালে মৰ্যাদা দিব লাগে আমি ডিমাণ্ড সেইকাৰণে কৰিছোঁ ফুল ফ্লেজেড ষ্টেট আমাক সোনকালে গঠন কৰি দিব লাগে